আই, তোমাৰ সতে শেষ দেখা মোৰ মনত নাই। আজি হঠাৎ তোমাৰ আচলৰে ঢাকি অনা গোপন ইস্তাহাৰখনৰ কথাবোৰে দাৱনীৰ চোক দিয়া কাঁচিখনৰ দৰে মোক চমকাই গ'ল। অকালৰ জুয়ে পুৰি নিয়া বনোৱাৰ হাতৰ তীখাৰ হাতুৰিটোৰ প্ৰচণ্ড শব্দই মোক সোঁৱৰাই দিলে তোৰ আই, তোৰ সন্মুখত। অতদিনে মই নিজক লৈয়ে ব্যস্ত আছিলো আই। আজি তোমাক পালো তীখাৰ তীক্ষ্ণতা আৰু থোৰ মেলা শস্যৰ মাজত। মোৰ আই, কোন কাহানী বাই আহি ৰৈ আছে মোৰ সন্মুখত। মোৰ আই, কোন কাহানী বাই আহি ৰৈ আছে মোৰ সন্মুখত।